বিশ্ব দিব্যাংগ দিৱস উপলক্ষে ICCR উদ্যোগত উত্তৰ মাণ্ডলিক সাংস্কৃতিক কেন্দ্ৰৰ সহযোগত অচিত্ৰপথী সাংস্কৃতিক গোষ্ঠীয়ে এক বিশেষ সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰিছে। দিব্যাংগ শিশুসকলৰ শাৰীৰিক মানসিক বৌদ্ধিক বিকাশৰ বাবে তেওঁলোকে জন্মৰে পৰা নিৰৱচ্ছিন্নভাৱে তেওঁলোকে অবিৰতভাৱে কাম কৰি আহিছে আৰু ভৱিষ্যতেও তেওঁলোকে কাম কৰি যাব। মোৰ কল্পনা দেখা বুদ্ধিমনিখাৰে মোকে কৰি সংস্কৃতিৰ অপূৰ্ব আধাৰ মোকে সৰিতে কৰি জ্বলাব বিশ্বজাতি বিশ্ব জনতা সেই পূজাৰ প্ৰধান অৰ্ঘ কৰি মই মোকে দিওঁ উপহাৰ মোকে কৰি সৰু প্ৰচাৰ বিশ্বজুৰি জনতাৰ জয় জয়কাৰ হওক জয় জয়কাৰ হওক জয় জয়কাৰ হওক জয় জয়কাৰ ধন্যবাদ।
Namaste.
Buat diriku
कभी हाथ छुड़ा के मैं तेरा चल दी मैं थोड़ी सी बड़ी तू थोड़ी सी तेरी है क्या खूब ये जोड़ी है तेरी मेरी आने दो दिल में आ जाने दो ये तो मुस्कुराहट को हाय 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 जाने दो दिल से चले जाने दो ये तो मुस्कुराहट को बाय 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 Love you, Zindagi. Love you, Zindagi. দীপাংকৰ দিৱস উপলক্ষে সামান্য পৰা আপোনালোকৰ সন্মুখত আমি দেখুৱাবৰ কাৰণে চেষ্টা কৰিছোঁ। আগৰ অনুষ্ঠানবিলাকত প্ৰায় মোৰ নাটকেই পৰিৱেশন কৰি আহিছিলোঁ। এইবাৰ প্ৰথমবাৰৰ কাৰণ আমি 4-5খনমান স্কুলক একেলগ কৰি বিশ্ব দীপাংকৰ দিৱস উপলক্ষে সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰিছিলোঁ। ভুল-ভ্ৰান্তি নিশ্চয় হৈছে, কাৰণ মই সৰুৰ পৰা নাটকে কৰি আহিছোঁ, অকল নাটকেই জানো, আৰু সেইকাৰণে এনেকুৱা অনুষ্ঠান পটককৈ এৰেঞ্জ কৰাটো মোৰ কাৰণে অলপ টানো হয়। তথাপিও মই প্ৰথমতে ধন্যবাদ জনাব লাগিব ICCR পিয়াছ ৰাৱত ছাৰক। আজি এই অনুষ্ঠানটো মোৰ একাষাৰ কথা ছাৰৰ কাৰণে হৈছে, সেইকাৰণে ছাৰৰ কাৰণে মই সকলোৱে ভাল পাওঁ। আৰু বিশ্বাস নকৰিব, মই ছাৰক লগ কৰি এদিন কৈ গৈছিলোঁ যে ছাৰ এনেকৈ অনুষ্ঠান এটা কৰিব বিচাৰোঁ, নাটক নকৰোঁ, বেলেগ কৰিম, কাৰণ মোৰো অলপ বেলেগ চিনেমা কিবা কিবি কাম চলি আছে। সেইকাৰণে ছাৰে পিছত নিজে মোক ফোন কৰি অনুষ্ঠানটো কৰিবৰ কাৰণে ইমান আগ্ৰহ প্ৰকাশ কৰিছে। মই ছাৰ মই সঁচাকৈ বিৰাট ভাল গৌৰৱ অনুভৱ কৰিছোঁ, আৰু ছাৰৰ নিচিনা মানুহ অসমত লাগে বুলি মই অনুভৱ কৰিছোঁ সঁচাকৈ। ধুনীয়াকৈ হাত পাতি দিয়ক। আৰু আজি এই অনুষ্ঠানটোত আমাৰ প্ৰতিখন স্কুলৰে অধ্যক্ষ বাইদেউসকল, ছাৰসকল উপস্থিত আছে। এইকাৰণে কৰিলোঁ যে সকলোৱে একেলগে থাকিলে আমাৰ সকলোৰে শক্তিটো বহুত বেছি মজবুত হয়। অকলে ফচিত উঠি সাংস্কৃতিক বস্তুৱে নাটক কৰিয়ে থাকিব, গোটেই জীৱনভৰ নাটক কৰিব, চিনেমা কৰিব, কিন্তু একেলগে সকলোৱে একেলগ কৰি কিবা এটা কৰিবলৈ পালে সেইটো বেছি মজবুত হয়, বেছি ভাল হয় বুলি ভাবোঁ আৰু অনুভৱ কৰিছোঁ। সেইকাৰণে আজি এই প্ৰথম প্ৰচেষ্টা ভুল-ভ্ৰান্তি নিশ্চয় হৈছে, স্বাভাৱিক। সকলে আপোনালোকে এই ভুল-ভ্ৰান্তিসমূহ মোক আগুৱাই দিলে
আগলৈকে আৰু এই প্ৰচিদ্ধ পুথিয়ে জন্ম লাভ কৰে দিব্যাংগ শিশুসকলৰ লগত নাটক অভিনয় বিভিন্ন কৰ্মশালা আৰু বৰ্তমান এতিয়া মই নিজৰ চিনেমাৰ পিনে আগবাঢ়ি গৈ আছোঁ ৰূপালী পৰ্দাৰ পিনে এই কৰি আছোঁ আৰু ভৱিষ্যতে তেওঁলোকৰ কাৰণে কৰি যাম গোটেই জীৱন মই এই ল'ৰা ছোৱালীসকলৰ কাৰণে উচৰ্গা কৰি দিছোঁ গোটেই জীৱন মই জীয়াই থকা প্ৰতিটো মুহূৰ্তলৈকে শেষ সময়লৈকে মই সিহঁতৰ লগতে কাম কৰি যাম নৰ্মেল ল'ৰা ছোৱালীৰ লগত কাম কৰিম কিন্তু বেছিভাগ কাম তেওঁলোকৰ লগতে কৰিম সেইকাৰণে আজি এটা ক্ষুদ্ৰ প্ৰচেষ্টা আপোনালোকৰ সন্মুখত উপস্থাপন কৰিছোঁ আপোনালোকে চাগে নিশ্চয় ভাল বেয়াৰ মাজেৰে আদৰি ল'ব মই এইখিনিতে কেইজনমান মানুহৰ নাম ল'লে মই নিজকে আদৰোৱা অনুভৱ কৰিম আমাৰ ভাৰতী পাব্লিক স্কুল আৰু দিব্যাংগৰ নাট্য বিদ্যালয়ৰ যিখিনি অনুষ্ঠান দেখিছে আমাৰ অঞ্জিতা দত্ত মেডাম প্লিজ ষ্টেজত এবাৰ আহি দেখা দিলে ভাল লাগিব আৰু আজি এই প্ৰতিভা বাইদেউ আছে আশা দীপৰ বাইদেউ বিজয়ন কৰিছে আৰু তাৰপিছত ভাস্কৰ হাজৰিকা ভাস্কৰ বৰুৱাই খুব কষ্ট কৰিছে ল'ৰা ছোৱালীসকলক ডান্স এটা তৈয়াৰ কৰাৰ কাৰণে এওঁলোকৰ লগত কাম কৰাত অলপ চাগে আপোনালোকে জানে কষ্ট হয় কিন্তু মই কষ্ট বুলি নকওঁ কষ্ট বুলি ক'লে আমি কষ্টই হৈ থাকিব সেইকাৰণে কষ্ট নহয় নৰ্মেল ল'ৰা ছোৱালীসকলক কৰোঁতে যি হয় এওঁলোকৰ লগত কৰোঁতে শিকিলেই হয় আমি কেৱল অলপ নিজে কৰিম বুলি মনোভাৱটো ল'লে হয় সেই ভাস্কৰে ধুনীয়াকৈ কাম কৰিছে আৰু আমাৰ উদয় সেনৰ বাইদেউ ধুনীয়াকৈ সংগীত শিকাইছে বাইদেউ আছে যদি মঞ্চলৈকে আহক ভাল লাগিব ভাস্কৰ আছে যদি মঞ্চলৈকে আহা ভাল লাগিব আৰু আজি এই অনুষ্ঠানটো ধুনীয়াকৈ লাইটেৰে আপোনালোকক সুন্দৰকৈ দেখাত সহযোগ কৰিছে ধীৰাজ কুমাৰ মঞ্চলৈকে আহক ভাল লাগিব আৰু এইখিনিতে মই বিশেষকৈ আৰু দুজন মানুহৰ নাম ল'ব লাগিব ICCRৰে আমাৰ দাদাসকল তেখেতসকলক মঞ্চত বিচাৰিছোঁ কাৰণ তেখেতসকলে ইমান কষ্ট কৰি আছে ইমান সহযোগ কৰিছে মোক সঁচাকৈ ভাল লাগিছে আজি মই নিজে কি কৈ আছোঁ নাজানো মোৰ ফূৰ্তিটো অলপ বেছিকৈ লাগি আছে যিয়ে নহওক আগলৈকেও এনেকৈ কৰি যাম আপোনালোকৰ দিহা পৰামৰ্শ আৰু সহায় সহযোগিতা সদায় লাগিব আৰু আগলৈ পাই থাকিম বুলি আশা কৰিছোঁ আৰু শেষত সকলোকে ছাৰ বাইদেউ সকলোকে ৰাৱত ছাৰ মেডাম সকলোকে উপস্থিত সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু প্ৰতিখন স্কুলৰ আৰু যিসকল ব্যক্তিয়ে এই ল'ৰা ছোৱালীসকলক আগবঢ়াই দিয়াত জড়িত আছে মই হয়তো নামটো এইখিনি সময়ত নাম ল'বৰ কাৰণে অলপ মই হয়তো মনত নাই ঠিক তেনেকৈ সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকে ইমান কষ্টৰে ইমান সুন্দৰকৈ একতা অনুষ্ঠান আগবঢ়াই উলিয়াই দিয়াৰ কাৰণে আৰু বিশেষকৈ মই আজি ছপা মাধ্যম আৰু ইলেক্ট্ৰনিক মাধ্যমৰ প্ৰতিজন মোৰ বন্ধু সতীৰ্থ সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকে আহি আমাৰ এই অনুষ্ঠানটো কভাৰেজ কৰাৰ কাৰণে ভাল লাগিছে আপোনালোকৰ যদি এনেকুৱা সহায় সহযোগিতা আৰু অনুষ্ঠান পাই থাকোঁ তেতিয়াহ'লে এই ল'ৰা ছোৱালী আৰু বহুত আগবাঢ়ি যাব কাৰণ এই ল'ৰা ছোৱালীসকলক এতিয়া সিদিনাখনে শুনিছে দলঙৰ তলত এই এনেকুৱা ল'ৰা ছোৱালী পেলাই থৈ দিয়ে এতিয়া আৰু সেইদিন নাই আপোনালোকে মোৰ ইউটিউব চেনেলতো আপোনালোকে নাটকসমূহ তেওঁলোকে কৰা আশাদীপৰ প্ৰতিটো অনুষ্ঠান হেৰিত মই নিজৰ জড়িত আছোঁ তেওঁলোকৰ নাটক কৰিছে আমাৰ ভাৰতী পাব্লিক স্কুল অচিত্ৰ পুথিৰ পৰা নাটক কৰি আছে আৰু ভৱিষ্যতে কৰি যাব অকল নাটকে নহয় আগলৈকেতো মই তেওঁলোকক লৈ চিনেমা বনাম সেনেকুৱা পৰিকল্পনা কৰিছোঁ আৰু সেয়ে আপোনালোকৰ সহায় সহযোগিতা সদায় লাগিব ৰাৱত ছাৰৰ সহায় সহযোগিতা সদায় লাগিব আৰু আমি সকলোৱে এনেকৈ আগবাঢ়ি যাম এইখিনিয়ে কৈ মই মোৰ দীঘলীয়া বক্তব্য সামৰণি মাৰিছোঁ ধন্যবাদ